হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ চুপাসনা প্ৰেমৰ চুপাসনা জনাইছো শাহু বোৱাৰীৰ অন্যতা ব্লকলে আজি ওলাইছো এটা স্পেচিয়েল জাগাত যাব আজি ক'ত যাম বাৰু আমি আপোনালোকে চাই থাকক জানিবলে আজি আমি যাই আছো মিনি তাজমহল চাবা মই এবাৰো দেখা নাই বাৰু এওঁলোকেও দেখা নাই যদিও ওচৰতে আছে খুবেই ওচৰত ইয়াৰ পৰা বেছি দূৰ নালাগে খোজকাঢ়ি যাম গাড়ীখন পিছফালে আছে যদিও আমি খোজকাঢ়িয়ে যাম হয়নে নহয় আমি এইকেইটাই যাম বেছি দূৰ নহয় অকমান ঠাই গোটেইখিনি মই দেখাম আজি ইয়াৰ পৰাই মই ব্লগটো আৰম্ভ কৰিছো ঘৰৰ পৰা আমি ওলাই যাওঁ এতিয়া বলক আপোনালোকৰ লগে লগে আমাৰ বলা 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 হাই দিয়া যাবলৈ ৰেডি হৈছা তাজমহল মিনি তাজমহল ইয়াৰ পৰা আৰু ক্লিয়াৰলি দেখা পোৱা হৈ আছিল আগতে এতিয়া এই বিল্ডিংটো হোৱাই আৰু গছবোৰ দীঘল হোৱাৰ কাৰণে দেখা নাপায় ইমান ক্লিয়াৰলি কিন্তু পায় আৰু ধুনীয়াকে সেইটোৱে যাই আছো আমি এতিয়া বেছি দূৰ নহয় চাগে ইয়াৰ পৰা ন হয় কিমান মান দূৰ হ'ব বেছি দূৰ নহয় যায়ো পৰা কিমান কিলোমিটাৰ 2 কিলোমিটাৰ 3 কিলোমিটাৰ 2 কিলোমিটাৰ হ'ব জানো এইটো আমাৰ বুবুলা কি চাব যাম আমি মিনি তাজমহল চাব যাম এক্সাইটেড নাই এক্সাইটেড নাই দেখোন এই ফুলটো কি মৰম লাগছে ফুলটো দেখাই দিয়া কি মৰম লাগিছে কাণত বুজিবা ফুলে কাপোৰে চুৰ্ণিয়ে মিলি গৈছে সেয়া চাও গুৱাহাটীৰ ৰাস্তাৰ অৱস্থা আমাৰ গাঁৱৰ ৰাস্তাই ভাল গুৱাহাটীৰ ৰাস্তাতছে হয়নে নহয় বাৰু আমাৰ আহি পায়ে খোৱা আৰম্ভ খোৱাটো মেইন দিয়কচোন আইচক্ৰীম এটা খাই লওঁ পুৰা এনেও ঠাণ্ডা বতৰটো তথাপিও আইচক্ৰীম খাই লওঁ আইচক্ৰীম পাৰ্টি আহি আৰম্ভ টেষ্টি ন বহুত আহিয়ে খোৱা আৰম্ভ আমাৰ খোৱাটো মেইন আমি আহিয়ে পালো তাজমহল বাপৰে বাপ সঁচাকৈ আগ্ৰাৰ যিটো দিল্লীত থকা তাজমহল আছে সেইটো মই ৰিয়েলত দেখিছোঁ হাজবেণ্ডৰ সৈতে গৈছিলোঁ কিন্তু সঁচাকৈ আমাৰ গুৱাহাটীতে এনেকৈ দেখি মনটো বহুত বেছি ভাল লাগিছে সঁচাকৈ বহুত বেছি ধুনীয়া আপোনালোকেও আহক প্লিজ কৈছোঁ প্লিজ আপোনালোকে যিবিলাকে দেখা নাই প্লিজ এবাৰ আহক বহুত বেছিয়ে ধুনীয়া হয় এইটো ডিম ফটোটো ডাইৰেক্ট ঘৰৰ ভিতৰৰ পৰা দেখাইছে আমি ডাইৰেক্ট ৰিয়েল লাইফ ৰিয়েকশ্যন দেখাইছোঁ পালা ফেল নেকি আমি কিজানি সোনকালে আহি পালোঁ তালাটো বৰ্তমান খোলাই নাই এতিয়া অকণমান সময় ৰ'ব লাগিব নে ৱালকেইখন বহুত চাপৰ ৱালেৰে পাৰ হৈ যাওঁ
হিয়াৰ বাহিৰ সুৰ হোৱা না সুৰেৰে দিয়া না প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱা না প্ৰেমৰ উপাসনা সঁচাকে বহুত বেছি ধুনীয়া, বহুত বেছি ভাল লাগিছে আহি। সঁচাকে আমাৰ গুৱাহাটীত যেনেকুৱাকৈ এটা তাজমহল বনাব কিবা ভাবিব নোৱাৰা কথা, বহুত বেছি ভাল লাগিছে। পৰিৱেশ বহুতখিনি ভাল লাগিছে আহি, দেখিছে আপোনালোকে। বহুত দিনৰ পৰা আশা এটা আছিল, আহিম বুলি আহিব পৰা নাই, কিন্তু আজি আহি গ'লোঁ। আৰু মুনুহঁতৰ ঘৰৰ একদম ওচৰতে হয়, মাত্ৰ কেইখোজমানহে গাড়ী লৈ নাই আহি পালোৱে। বহুত ওচৰতে হয়, কিন্তু তাই দেখা নাই। বহুত ওচৰতে হয়, কিন্তু তাই আহি পোৱা নাছিল। তাৰপিছত দেখিলোঁ আৰু বহুত ভাল লাগিল। দেখা নাপায়, ইফালেদি অকণমান তলা লগোৱা আছে। এতিয়াতো লকডাউনৰ কাৰণে তলাই আছিল, এইফালেদি অকণমান দেখা পায় আৰু। জুম কৰাচোন অকণমান। মই যিমান দূৰ শুনিছোঁ, এইটো আচলতে ডক্টৰ জাকিৰ হুছেইন, তেখেত এজন চাৰ্জন হয়। তেখেতৰ পিতৃ মাতৃৰ স্মৃতিত বনাইছে। তেখেতৰ পিতৃ মাতৃক ইয়াতে কবৰ দি কিনে তাজমহলটোৰ স্মৃতিত বনাইছে এনেকৈ। ময়ো সিমানখিনি নাজানো ইয়াৰ বিষয়ে, যদি কিবা ভুল হয় ক্ষমা কৰিব। তেখেতে এইটো সঁচাকৈ বহুত ডাঙৰ কাম কৰিছে আমাৰ গোটেই অসমৰ কাৰণে। আমাৰ গৌৰৱ আচলতে এইবিলাক নাজানো নহয়। হিয়াৰ বাহিৰ সুৰ হোৱা না সুৰেৰে দিয়া না প্ৰেৰণা হিয়াৰে সাৱতি ৰোৱা না প্ৰেমৰ উপাসনা প্ৰেমৰ উপাসনা। বাবু তুমি চিঞৰি দিয়াচোন, দিয়াচোন আৰু এবাৰ দিয়া। ইকো হৈছে ন চন্দন, দিয়া হা। কাম গোটেইখিনি সম্পূৰ্ণ হোৱা নাই, বহুত বাকী আছে। ছাইডটো কিজানি কিবা ধুনীয়াকৈ বেকগ্ৰাউণ্ড বনাব, দেখাত গম পাই তেনেকুৱা এটা লাগিছে আৰু। ভিতৰত নিদিয়ে নহয় সোমাব। ভিতৰত যাব নিদিয়ে নহয়, তুমি ভিতৰত যাবা। বৰষুণ আহিছে, আমি ঘৰত যাওঁ বোলা। নহয় ভিতৰত যাব নিদিয়ে, ভিতৰত যাব নিদিয়ে। ব'লা আমাৰ সন্মুখত মিনি তাজমহল, আৰু আহি সঁচাকৈ বহুত ভাল লাগিল। বাবু কেনেকুৱা লাগিল? ভাল লাগিল। বাবুই আচলতে ইনলিগেলকৈ আহাই মনটো বহুত বেয়া লাগিছে, ৱালৰ ওপৰেৰে আহাই, হয়নে নহয়? নহয়, তলাটো আমি মাৰি থকা বুলি ভাবিছোঁ, কিন্তু তলাটো নাই কিজানি। এইটোৱে হয়। আৰু আমি এতিয়া যাম, আৰু অকণমান সময় থাকিলোঁ। এতিয়া তোমালোকে আহিব পাৰিবাতো কেতিয়াবা ফটোশ্বুট কৰিব, ধুনীয়া জেগা, তোমালোকৰ ওচৰতে আছে। নাহা তোমালোকে? বুবু ইফালে আহা। বহুত ঠাণ্ডা, সেইকাৰণে বেছি গৰমৰ অনুভৱ হোৱা নাই, ভাল লাগিল আহি। এতিয়া যাওঁ আমি, অকণমান ওচৰতে হয় বাইদেউহঁতৰ ঘৰ, চ' খোজকাঢ়িয়ে যাব পাৰি। ভাল লাগিল সঁচাকৈ। এতিয়া যাওঁ আৰু, বাই বাই। বাই বাই দিলোঁ। আমাৰ আচলতে আইচক্ৰীমটো শেষ নোহোৱাতে আমি আহি পাইছোঁ ন? দেখাই আছে তাজমহল। তলাটো লগোৱা নাছিল, ডাঙৰ গেটখনতহে তলাটো লগোৱা আছিল, সৰুখন খোলাই আছিল, কিন্তু আমি সেইটো চোৱাই নাই, আৰু আমি ৱাল পাৰ হৈ কিনে গ'লো। আচলতে আৰু নিউ এক্সপিৰিয়েঞ্চ হ'ল আৰু আজি বহুতখিনি ভাল লাগিল। যি কি নহওক, যি হওক ভাল লাগিল। আৰু এনেকৈ এইকেইটাৰ লগত আহিব গ'লে সকলোতে ভাল লাগে আহি। ভাল লাগিল আহি সঁচাকৈ, আৰু আহিম কিজানি ভালকৈ। আৰু এতিয়া বহুত লেতেৰা হৈ আছে জেগাখিনি ন? মানে চাফা কৰা নাই, আৰু লকডাউনত বন্ধ আছিল কিজানি, লকডাউনত বন্ধ আছিল। এতিয়া আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ, আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। চ'
ভিডিঅ'টো যদি ভাল লাগিল প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু কমেণ্ট মৰম দি কৰিবা থাকিব মামীক বাই 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 সঁচাকে ভাল লাগিল ন হিয়াৰ বাহিৰ সুৰ হোৱা না সুৰেৰে দিয়া না প্ৰেৰণা